ৰাতিপুৱাই গুৱাহাটী ষ্টেচন। লগৰ ফেনখন ফেনখনৰ স্পীড বেছি নহয়, কিন্তু বতাহ চবফালে লাগিব। ব্লেডৰ কাৰ্ভেচাৰটো আচলতে বেছি। ইয়াত আৰু এখন আছে। গোটেই ৱালটো অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে পেইণ্টিং কৰা হৈছে। স্কাল্পচাৰৰ আছে, দেখিছে নৰসিংহ, এয়া শংকৰী কলা কৃষ্টিৰ। মোৰ ট্ৰেইনখন জনশতাব্দী 6 নম্বৰ প্লেটফৰ্মত। ব'লক 6 নম্বৰ প্লেটফৰ্মলৈকে যাওঁ। শিলচৰ TVC ট্ৰেইনখন 2 নম্বৰ প্লেটফৰ্মত আছে। ৱেটিং হ'ব। গৰম দুধ হোটেল এস্কেলেটৰতে উঠি যাওঁ। আজিকালি চিৰি বগোৱাৰ কষ্টখিনিও লাঘৱ হৈছে। আজি 1 নম্বৰ প্লেটফৰ্মখন খালী। শিৱাংগন এক্সপ্ৰেছ 2 নম্বৰত 4 নম্বৰত सेंट्रल एक्सप्रेस 2 नंबर प्लेटफॉर्म पर खड़ी हो। धन्यवाद। জনশতাব্দী যাত্রীসকলে অনুগ্ৰহ কৰি লাইন কৰি 1, 2, 5, 0, 8
স্পট ডুৱেলাৰ্ছবিলাক ইয়াতে শুই থাকে যাত্ৰীও শুব দিছে নম্বৰ প্লেটফৰ্মত গুৱাহাটী নিউ বঙাইগাঁও এক্সপ্ৰেছখন আৰু 6 নম্বৰত গুৱাহাটী যোৰহাট D10 D9 মই একেবাৰে আগলৈ যাব লাগিব D2 মোৰ কোচ নম্বৰ I'll be missing you guys tomorrow. এতিয়া ষ্টেচনৰ ঘড়ীত 5:58 D6 ৰাজধানী এক্সপ্ৰেছ 1 নম্বৰ প্লেটফৰ্মত আহি আছে ডিব্ৰুগড় টু নিউ দিল্লী এক নম্বৰ প্লেটফৰ্মতো সেইটো কাৰণে খালী ৰাখিছিলে পাৰ্চেলৰ প্লেটফৰ্মখন সেইফালে D3 এইটো D2 D2